নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু মাধ্যমিক শিক্ষা বোৰ্ডৰ ফালৰ পৰা আহিছে আপোনালোকৰ এখন নতুন নটিফিকেশ্যন। আৰু ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ যিখন প্ৰভিঞ্চিয়েলাইজেশ্যন মেৰিট লিষ্ট আহিছিলে তাৰ ওপৰতে আহিছে নটিফিকেশ্যন। আৰু যিসকল কেণ্ডিডেটৰ উইথ হেল্প বুলি আছিলে, টোটেল ভেকেঞ্চি আছিলে 2272টা, অৰ্থাৎ 2272 ভেকেঞ্চি আছিলে। যিসকল কেণ্ডিডেটৰ মেৰিট লিষ্টত উইথ হেল্প আছে তেওঁলোকে পুনৰ কৰিব লাগিব, অৰিজিনেল ডকুমেণ্টছসহ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ইয়াতে মেৰিট লিষ্ট আছিলে আপোনালোকৰ PGT উইথ হেল্প। আৰু ইয়াতে চাব আপোনালোকৰ যিখিনি ডকুমেণ্ট হয় এই ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিবৰ কাৰণে কনফাৰেন্স হল অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। তো ইয়াতে গৈ পিনি আপোনালোকে 6 এপ্ৰিলৰ পৰা আৰু 7 এপ্ৰিলৰ ভিতৰত আপোনালোকে কৰিব লাগিব, অৰ্থাৎ দুদিন সময় দিছে, 6 এপ্ৰিল আৰু 7 এপ্ৰিল। তো যিসকল কেণ্ডিডেটৰ উইথ হেল্প আছিলে 2272টাৰ ভেকেঞ্চিৰ, তেওঁলোকে এতিয়া কি কৰিব লাগিব, এখন লিষ্ট আহিব, লিষ্টখন আজি আহিব আপোনালোকৰ 5 এপ্ৰিল তাৰিখে madhyamik.assam.government.in এই ৱেবছাইটত আহিব। আপোনালোকে লিষ্টখন চাই পিনি সকলোখিনি ডিটেইলছসহ আপোনালোকে এই গুৱাহাটীৰ যিটো কাহিলীপাৰা আছে এই এড্ৰেছটোত গৈ পিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। সবিশেষ জানিবৰ কাৰণে আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু যেতিয়াই আপোনালোকৰ লিষ্টখন আহে সকলোখিনি জনাই দিয়া হ'ব। আৰু তাৰ কাৰণে আপোনালোকে কৰিব লাগিব, ইয়াতে চিডুলটো চাব পাৰিব। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি, কিবা ভুল থাকিলে কমেণ্ট কৰিব পাৰে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।